নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লে আজি গৈ আছো ডিব্ৰুগড় বুলি মানে আমাৰ এছএনএ প্ৰগ্ৰেম আছিলে হয়তো জানেই সকলোৱে সো কনফাৰেন্স আছিলে এখন সো আমি গোটেইবোৰ যাই আছো চাই থাককচোন কি হয় একবাৰ কতে কিটা হে গাইস কোন যাই আছো আমি পিকনিক যাই আছো কন্যাকুমাৰী আছে গাইস আমি গৈ আছো বাট আমাৰ ট্ৰেইনখন অলপ লেট হ'ল তো বেয়া লাগিছে বাট আমাৰ ট্ৰেইনখন অলপ লেট হ'ল তো অলপ বেয়া লাগিছে বাট আমি বহুত এক্সাইটেড আজি ঠিক আমি ডিব্ৰুগড় গৈছো ফাইনালি মানে সাকসেস হল 21 সেপ্টেম্বৰ তে আছিল আৰু এতিয়া মানে লাষ্ট ফাইনালি উই আৰ গোইং হাই হেল্ল কৈ দিয়া কিবা কিবি বহুত ভাল লাগিছে দেখাই থাকিম চাই থাকিব কি কৰোঁ তো এয়া বহুত ভোক লগাত খালোঁ অকণমান চাহ যিহেতু জাৰ্ণিটো বহুত দীঘল আছিলে 12 আৱাৰ বেছি লৈছিলে জাৰ্ণিটো চ' চাই থাককচোন আমি কি কৰিলোঁ চ' ফাইনেলি আমি 12 ঘণ্টা জাৰ্ণি কৰি এয়া ষ্টেচন পাই গ'লোঁ ষ্টেচনত আমি ল'লোঁ এখন অ'টো যিহেতু ষ্টেচনৰ পৰা আমাৰ ৰিজৰ্টখন য'ত আমাৰ কনফাৰেন্স আছিলে সেয়া অকণমান দূৰত আছিলে চ' ফাইনেলি আমি পাই গ'লোঁ HM ৰিজৰ্ট ইয়াতে আছিলে আমাৰ কনফাৰেন্স এয়া চবফালে দেখোঁ জুবিন দা দেখিলে কিবা বেয়া লাগি যায় দেখিছেনে ইয়াতে শ্ৰদ্ধাঞ্জলি পাতি থৈ দিছিলে ভাল লাগিলে দেখি পিছে ইয়াৰে ভিউটো যে ইমান ধুনীয়া পিছত দেখাই আছোঁ গোটেইটো ৰিজৰ্টখন এয়া ৰাতি আমি আহি পালোঁ খাবলৈ মানে চবখিনি খতম হৈছিলে কিন্তু আমাৰ কাৰণে অকণমান বাকী আছিলে চ' মিলাই মিলি খাই ল'লোঁ আৰু আমি এইখিনি হাই দিদি আছিলে গুড মৰ্ণিং আজি ৰাতিপুৱা এয়া ফাৰ্ষ্ট ডে চ' এতিয়া আহিছোঁ আমি ব্ৰেকফাষ্ট কৰিবলৈ খাই থাকিব কি কৰোঁ খাই থাকিম Can sing along the song Mayavini? আমাৰ আজি আছিলে ডান্স প্ৰগ্ৰাম চ' তাৰ কাৰণে ৰেডি হৈছিলোঁ মোৰ লুকটো কেনেকুৱা লাগিছে জনাবচোন প্ৰগ্ৰেম ষ্টাৰ্ট হোৱাৰ আগতে আমি খাই ল'লোঁ আজি দিছিলে পিছে ফিছ আকৌ এনেকৈ বহুত প্ৰগ্ৰেম চ' তাৰে মাজতে প্ৰগ্ৰেম ষ্টাৰ্ট চ' এয়া সকলোৱে নিজৰ ট্ৰেডিশ্যনেল ডান্স পাৰফৰ্ম কৰি আছিলে আমাৰো আহি আছে ৰ'ব দেখাই আছোঁ ইয়াত আহি কিবা পালোঁ নাপালোঁ সেয়া নাজানো বাট এক্সপিৰিয়েঞ্চ আমাৰ বহুতখিনি হ'ল তাৰে মাজত আমি বহুত মানুহক লগ পালোঁ যাৰ পৰা আমি বহুতখিনি নলেজ গেইন কৰিব পাৰিলোঁ চ' এয়া আমাৰ ডান্স পাৰফৰ্মেঞ্চ ষ্টাৰ্ট হ'ল দেন এয়া আছিলে মিছ পাৰ্চনেলিটি কণ্টেষ্ট চ' আমাৰ লগৰে এজনী পাৰ্টিচিপেট কৰিছিলে তাইও বহুত ধুনীয়া পাৰফৰ্ম কৰিছিলে হাঁহি ধেমালিৰ মাজতে আমাৰ আজিৰ দিনটো শেষ হ'ল তেনেকৈ আকৌ ৰিজাল্টবোৰো ঘোষণা কৰিলে ঠিকেই হৈছিলে বাৰু দেন এয়া ডান্স কৰি মেলি একদম ভাগৰুৱা হৈ গ'লোঁ অৱস্থাটো দেখিছেই বাৰু চ' পাৰফৰ্মেঞ্চ কৰি এয়া ৰাতি খাবলৈ আহিলোঁ ডিনাৰত আছিলে চিকেন নান আইচক্ৰীম মোৰ ফেভৰেট খাবলৈ কিন্তু বহুত টেষ্টি খানা দিছিলে দেই চ' এয়া আমি গোটেইকেইজনীয়ে খাই ল'লোঁ দেন এয়া আছিলে আমাৰ নেক্সট ডে আছিলে আমাৰ স্পৰ্টছ কম্পিটিশ্যন চ' ইয়াতেও আমাৰ লগৰ এজনীয়ে পাৰ্টিচিপেট কৰিছিলে তাই পিছে আমাৰ প্ৰাইজ আনিলে দেই এয়া আছিলে পৰি তাই ডিছকাছ থ্ৰ'ত আনিলে প্ৰাইজ দেন আকৌ ব্ৰেকফাষ্ট কৰিবলৈ আহিলোঁ যিহেতু আমি ৰাতিপুৱা 7টা বজাতে গৈছিলোঁ ফিল্ডলৈ বুলি এয়া ব্ৰেকফাষ্টত আছিলে বহুত কিবা কিবি দেন আকৌ আহি ষ্টাৰ্ট হ'ল মনো এক্টিং কম্পিটিশ্যন ফাইনেলি বহুত কষ্টৰ মূৰত আমাৰ ইনষ্টিটিউটে আনিলে ফাৰ্ষ্ট প্ৰাইজ ইন মনো এক্টিং চ' দেন আমাক দিলে গিফ্ট হেম্পাৰ এয়া যিহেতু আজি আমাৰ আছিলে লাষ্ট ডে চ' দেন আমি আহিলোঁ লাঞ্চ কৰিবলৈ লাঞ্চত আছিলে পনীৰ আইচক্ৰীম দেন আছিলে লালমোহন
আজি আমাৰ লাষ্ট ইয়াতে চবৰে হয়তো ভইচবোৰ শুনিছে ইমান মানে সকলোৱে বহুত এনজয় কৰিছে একচুৱেলি এই কনফাৰেঞ্চটো কিবা পালোঁ নাপালোঁ সেয়া পিছৰ কথা বাট আহি পিছে বহুত ভাল লাগিলে দেন এয়া আহি আমি পালোঁ এখন চাহ বাগিচা যিহেতু জানে ডিব্ৰুগড়ৰ চাহ বাগিচাৰ কাৰণে কিমান ফেমাছ চ' আমি অকণমান চাই ল'লোঁ